बेयो जाबाय उदालगुरि जिल्लानि खैराबारि भेरगाव लामानि सेराव दिउरापारा गामियाव थानाय जोबोद गोजाम ताम्रेश्वर देवालय एबा तामायश्वर थानसालि। बे ताम्रेश्वर देवालयखौ 9 जौथायावनो गायसननाय जादोंमोन होनना साननाय जादोंमोनब्लाबो नाथाय रावबो थियै बुंनो हाया। बेयो उदालगुरि जिल्लानिनो गोजामसिन मन्दिर। बे जोबोद गोजाम मन्दिर एबा थानसालियाव दाब दाब जायगानिफ्राय गोबां सुबुङा गोसोनि साननायफोरखौ जाफुंहोनो फुजा होफैयो। बेजों लोगोसेनो बेयाव हाबा खालामनानै होनायनिबो राहा दङ। बेयो जाबाय हादरसा आर्किअल'जि बिफाना मन्दिरनि हायाव जावखांनानै मोननाय गुबुन गुबुन महरनि मन्दिरनि बायखोन्दा अन्थाइनि मुसुखानि नेरसोन। जोबोद समायनायै अन्थाइ मुसुखायाव महर दानख'नायफोरा थारैनो नायथावना। बेयो बर'फोरनि आर'नाइयाव एरखांनाय आगरजों गोरोबनाय मोनसे अन्थाइ मुसुखायाव दानख'नाय समायना महर। ताम्रेश्वर देवालय एबा तामायश्वर थानसालिनि सोमोन्दै थानसालि सामलाय आफादनि सासे बिबानगिरिया ओरैबायदि बुङो। এইখন দেৱালয় হ'ল আপোনাৰ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ খৈৰাবাৰী ৰাজচক্ৰ অন্তৰ্গত দেউৰাপাৰা গাঁৱত অৱস্থিত। এই দেৱালয়খন প্ৰায় নৱম দশম শতিকামানতে প্ৰতিষ্ঠা হোৱা বুলি আমি অনুমান কৰিব পাৰোঁ। বৰ্তমান যদিওবা এই দেৱালয়খনত কিছু খনন কাৰ্য কৰি দেৱালয়ৰ সন্মুখত এখন ফলক আগবঢ়াইছে। তেওঁলোকে একাদশ দ্বাদশ শতিকা বুলি ঠাৱৰ কৰিছে। কিন্তু তথাপিতো এই দেৱালয়ৰ ইতিহাসটো বৰ্তমানলৈকে উদ্ঘাটন হোৱা নাই যদি তাক সঠিকভাৱে আমি ক'ব নোৱাৰোঁ। এই দেৱালয়খনৰ বিষয়লৈ এইটো বুৰঞ্জীত ইতিমধ্যে আমি পোৱা নাই। দেৱালয়খন যিহেতু শৈৱপীঠ, তাতে শিৱলিংগৰ দ্বাৰা প্ৰতিষ্ঠিত, গতিকে ইয়াত দৰ্শনাৰ্থীয়ে আচলতে শিৱকে ভক্ত কৰে, শিৱ হিচাপে আৰাধনা কৰে। গতিকে তেওঁলোকে বিভিন্ন ধৰণে আহি পূজা পাঠ কৰি তেওঁলোকে দৰ্শন লাভ কৰে। আৰু আমি আমাৰ ফালৰ পৰা সমিতিৰ ফালৰ পৰা যিখিনি পাৰ্য মানে সহায় কৰিব লাগে আচলতে দৰ্শনাৰ্থীক আমি সেইখিনি সহায় কৰি আছোঁ। কিন্তু তথাপিতো আমাৰ অভাৱ, দেৱালয়খনৰ আন্তঃগাঁথনি কিছু ক্ষেত্ৰত অভাৱ আৰু সেই অভাৱৰ কাৰণে কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। দৰ্শনাৰ্থী আহিলে ধৰক ভালকৈ তেওঁলোকে বহিবৰ কাৰণে এটা কমিউনিটি হলৰ প্ৰয়োজন আছে, কিন্তু সেই কমিউনিটি হলটো নাই, বহাৰ অসুবিধা আছে। তেওঁলোকে দৰ্শন কৰি উঠাৰ পিছত যাতে তেওঁলোকে অন্যজন অলপ তেওঁলোকে বিনোদন কৰিব পাৰে, আনন্দ লাভ কৰিব, তেনেকুৱা ধৰণৰ আমাৰ বস্তুটো অভাৱ হৈ আছে। অৰ্থাৎ পৰ্যটনৰ ক্ষেত্ৰত কিছু আমি সমস্যাৰ সন্মুখীন হৈ আছোঁ। তাৰপিছত ইয়াৰ উপৰি আমাৰ যিহেতু ইয়াতে দেৱালয়ত বিবাহ জাতকৰ্ম ইত্যাদি কৰা হয়, গতিকে এই ক্ষেত্ৰত বিবাহ যাত্ৰীসকলৰ কাৰণে বিশেষকৈ তেওঁলোকে আমি সমস্যাৰ সন্মুখীন হওঁ। তেওঁলোকক উপযুক্তভাৱে আমি সুবিধা দিব পৰা নাই। গতিকে আমাৰ এটা বিবাহ ভৱনৰ অতিকে প্ৰয়োজন হৈ পৰিছে। এই বিবাহ ভৱনটো হ'লে নিশ্চয় বিবাহ যাত্ৰীসকলৰ যথেষ্টখিনি সুবিধা হ'ব বুলি আমি ভাবোঁ। গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক আমি আপোনাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে এই দেৱালয়খন দৰ্শন কৰি এই বিবাহ ভৱনটো দিবৰ কাৰণে। আৰু লগতে এটা আমাৰ গেষ্ট হাউচ যদিও আমাৰ BTC ফালৰ পৰা এটা গেষ্ট হাউচ ইয়াতে দিছিলে, কিন্তু তাৰ যিটো নেকি আন্তঃগাঁথনি ভিতৰ চোৱা গেছ থাকিব নোৱাৰে। এতিয়া আমি ভাবোঁ এটা নতুনকৈ গেষ্ট হাউচ অনুমোদন জনাই যাতে বাহিৰৰ পৰ্যটনখিনি যাতে থাকিব সুবিধা কৰি দিয়ে, সেইটো আমাৰ দেৱালয় সমিতিৰ তৰফৰ পৰা আমি বিনম্ৰভাৱে আপোনাৰ থ্ৰুদি অনুৰোধ জনাইছোঁ। আৰু পুখুৰীটোৰ পাৰটো যথেষ্টখিনি, চাৰিওটা পাৰে যথেষ্টখিনি বহল, আৰু এই ক্ষেত্ৰত ভাল বাগিচা স্থাপন কৰি বা দৰ্শনাৰ্থীসকলক বহাৰ কিছু সুবিধাকণ কৰি দিলে নিশ্চয় দৰ্শনাৰ্থীসকল উপকৃত হ'ব বুলি আমি ভাবোঁ। এতিয়া আমি যোগাযোগ কৰিছোঁ যদিও এতিয়ালৈকে কোনো ধৰণৰ ফল আমি পোৱা নাই। গতিকে অনুৰোধ জনাইছোঁ দেৱালয়ত আহি আমাৰ অভাৱ অভিযোগখিনি চাই যদি তেওঁলোকে কৰি দিয়ে নিশ্চয় ভাল হ'ব। এই মিউজিয়ামটো আচলতে ডাঙৰে লাগে, আৰু কেইটামান শিল মিউজিয়ামত থৈ দিলে নহয়। বাহিৰততো আমাৰ বহুত এনেকুৱা ধৰণৰ শিল পৰি আছে য'ত নেকি ৰ'দ বৰষুণ বতাহ ধুমুহাই সেই শিলবিলাকৰ ওপৰেদি পাৰ হৈ গৈছে। গতিকে যিখিনি শিল আছে বাহিৰত পৰিছে সেইখিনি শিলো যাতে চৰকাৰৰ ফালৰ পৰা বা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যদি সংৰক্ষণৰ ব্যৱস্থা কৰে নিশ্চয় ভাল হ'ব আমাৰ উত্তৰ পুৰুষসকলৰ কাৰণে। গতিকে আমি অনুৰোধ জনাইছোঁ তেওঁলোকে আমাৰ বৰ্তমানৰ যিটো মিউজিয়ামৰ অৱস্থা, সেই মিউজিয়ামৰ অৱস্থাটো চাই চিতি সেইটো সম্পূৰ্ণৰূপে ভাঙি দি এটা নতুন সংগ্ৰহালয় বনাই বাকীখিনি শিলো যাতে তাতে সংৰক্ষণ কৰি দিয়ে, সেইটো আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ।